নমস্কাৰ শ্ৰোতাসকল, চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি লগতে শিক্ষক কৰ্মচাৰীসকলৰ আপোনাৰ ৰেচনেলাইজেশ্যন তাৰপিছত আপোনাৰ সিঙ্গেল ট্ৰেন্সফাৰ আৰু ইয়াৰ লগতে 18,558টা খালী পদৰ নিযুক্তি সম্পৰ্কে আনহাতে টিউটৰক শিক্ষকৰ মৰ্যাদা দিব সেই সম্পৰ্কে শেহতীয়া খবৰ বিধানসভাত শিক্ষামন্ত্ৰী মহোদয়ে উত্তৰ দিছে। হয় শ্ৰোতাসকল, আপোনাৰ বিধানসভাত বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায়ে প্ৰশ্ন কৰাত শিক্ষামন্ত্ৰীয়ে উত্তৰ দিছে। তেখেতে প্ৰথমতে জনাইছে যে দুৰ্গা পূজাৰ আগলৈকে চলি থাকিব ৰেচনেলাইজ প্ৰক্ৰিয়া। যিটো বিদ্যালয়ত বেছিকৈ শিক্ষক আছে তাৰ পৰা শিক্ষক লৈ কম থকা বিদ্যালয়ত শিক্ষক দি দিয়া হ'ব জিলাৰ ভিতৰতে আৰু এয়া ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া আপোনাৰ দুৰ্গা পূজাৰ আগলৈকে চলি থাকিব। আনহাতে ৰাজ্যত এতিয়াও 18,586টা আপোনাৰ শিক্ষক কৰ্মচাৰীৰ পদ খালী আছে আৰু সেই সম্পৰ্কে ছেপ্টেম্বৰৰ শেষত নাইবা আপোনাৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত আপোনাৰ নিযুক্তিৰ বিজ্ঞাপন দিব। আনহাতে 15,000তকৈ অধিক শিক্ষক কৰ্মচাৰীয়ে তেওঁলোকে ছিংগল ট্ৰেন্সফাৰৰ কাৰণে যি এপ্লাই কৰি থৈছে সেয়া আপোনাৰ ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগেই তাৰমানে দুৰ্গা পূজাৰ আগে পিছে তেওঁলোকক আপোনাৰ একক বদলীকৰণ দিয়া হ'ব। আনহাতে যিসকল টিউটাৰৰ আপোনাৰ শিক্ষক হোৱাৰ সকলো যোগ্যতা আছে, মানদণ্ড আছে, তেওঁলোকক এই ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছতে দুৰ্গা পূজাৰ পিছতে তেওঁলোকক আপোনাৰ শিক্ষকৰ মৰ্যাদা দিয়া হ'ব। আনহাতে যিসকল শিক্ষক কৰ্মচাৰীৰ মৰগীয়া বানচ সেয়া আপোনাৰ কেন্দ্ৰীয় চৰকাৰে এই মাহৰ শেষত ঘোষণা কৰিব আৰু তাৰপিছত ৰাজ্য চৰকাৰে আপোনাৰ ঘোষণা কৰিব, তাৰমানে আপোনালোকে অক্টোবৰ মাহত পোৱাটো চূড়ান্ত হৈ পৰিছে। সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।